তো নমস্কাৰ বন্ধুসকল আৰু আজি এই ভিডিওটো হৈছে মোবাইল হেকিঙৰ ওপৰত আৰু আজি এই ভিডিওটোত মই চাৰিটা পইণ্টত কথা পাতিম চাৰিটা পইণ্টৰ ওপৰত আৰু প্ৰথমটো হৈছে যে আপোনাৰ মোবাইলটো হেক হৈ গৈছে নেকি যদি হৈ গৈছে আপুনি কেনে ধৰণে গম পাব যে আপোনাৰ মোবাইলটো অলৰেডি হেক হৈ গৈছে আৰু দুই নম্বৰ পইণ্টটো যে আপোনাৰ মোবাইলটো কি ধৰণে হেকাৰ এজনে হেক কৰিব পাৰে তিন নম্বৰ পইণ্টটো যদি আপোনাৰ মোবাইলটোত আপুনি কি কৰিব বা আপুনি কি সাৱধান হৈ থাকিব লাগিব আপোনাৰ মোবাইলটো যাতে হেক নহয় কেতিয়াও আৰু 4 নম্বৰ পইণ্ট হৈছে আপোনাৰ মোবাইলটো যদি অলৰেডি হেক হৈ গৈছে এতিয়া আপুনি কি কৰিব বলক আজি ভিডিওটো তেতিয়ালে আমি আৰম্ভ কৰোঁ তো এতিয়া ধৰি লওক আপোনাৰ মোবাইলটো কোনোবাই হেক কৰিছে তো আপুনি কেনেকৈ গম পাব যে আপোনাৰ মোবাইলটো হেক হৈ গৈছে তো যেনেকৈ আমাৰ মানুহৰ বেমাৰ হ'লে কিছুমান আমাৰ সিম্পটমছ দেখা দিয়ে আমাৰ গা বেয়া লাগে মূৰ বিষায় দেহ বিষায় তো এনেকুৱা ধৰণৰ মোবাইলতো কিছুমান এনেকুৱা সিম্পটমছ আপুনি দেখিব পাব যদি আপোনাৰ মোবাইলটো হেক হৈ গৈছে ধৰি লওক প্ৰথমটো আপোনাৰ বেটাৰীটো আপোনাৰ মোবাইলৰ বেটাৰী কেতিয়াবা আপুনি মোবাইলটো বেছি ইউজ নকৰে আপুনি নৰ্মেল কেতিয়াবা ইউজ কৰে বা ফোন কৰে বা কেতিয়াবা ইউটিউব চায় তো আপুনি দেখিলে যে আপোনাৰ লগাতকৈ বেটাৰী বেছি ইউজ হৈ আছে তো তেতিয়া আপুনি আইডিয়া কৰিব পাৰে যে আপোনাৰ চাগে মোবাইলটো কোনোবাই হেক কৰিছে নাইবা কোনোবাই এক্সেছ কৰিছে বা এনেকুৱা কাৰণ হ'ব পাৰে যে আপোনাৰ বহুত এনেকুৱা এপ্লিকেশ্যন বেকগ্ৰাউণ্ডত চলি থাকে তো তাৰ কাৰণেও আপোনাৰ বেটাৰীটো যায় নাইবা কেতিয়াবা এনেকুৱা আপোনাৰ সেনেকুৱা এপছ একো নাই আপোনাৰ নৰ্মেল ফোন নতুন ফোন লৈছে কিন্তু আপোনাৰ বেটাৰীটো অলপ সোনকালে গৈ আছে তো তেতিয়া আপুনি আইডিয়া কৰিব পাৰে যে আপোনাৰ চাগে মোবাইলটো কোনোবাই হেক কৰিছে আৰু দুই নম্বৰ এনেকুৱা কথা হ'ল আপোনাৰ সাপোজ আপুনি ফটো আপোনাৰ গেলেৰীত এনেকুৱা কিছুমান আননন ফটো দেখিছে যিবোৰ ফটো আপুনি কেতিয়াও ক্লিক কৰা নাই বা আপুনি কেতিয়াও ডাউনলোড কৰা নাই বা সেভ কৰা নাই তো এনেকুৱা ফটো যদি কেতিয়াবা আপুনি গেলেৰীত আপোনাৰ ফোন গেলেৰীত আপুনি দেখিছে তেতিয়া আপুনি এটা আইডিয়া কৰিব পাৰে যে আপোনাৰ মোবাইলটো চাগে কোনোবাই হেক কৰিছে বা কোনোবাই এক্সেছ কৰি চলাই আছে আপোনাৰ মোবাইলটো বা আপোনাৰ ফটো খুলিছে তো এনেকুৱা সাপোজ আপুনি ধৰি লওক নেটৱৰ্ক ডাটা আমি যেটো মোবাইলৰ ডাটা ইউজ কৰোঁ কেতিয়াবা এনেকুৱা হৈ যায় আমি যিমানবোৰ ডাটা ইউজ কৰোঁ তাতকৈ বেছি ডাটা মানে শেষ হয় আমাৰ গমেই নাপাওঁ যে পেকটো কেতিয়া শেষ হৈ গ'ল বা 500 GB কেতিয়া MB কেতিয়া কমপ্লিট হৈ গ'ল তো তেতিয়া আপুনি ইমানবোৰ ডাটা ইউজ কৰাই নাই অলৰেডি আপুনি নৰ্মেল কেতিয়াবা ফেচবুকখন খুলিছে বা ইউটিউব খুলিছে তো ইমান ডাটা ইউজ কৰা নাই তো আপুনি দেখিলে যে আপোনাৰ 50% ডাটা অলৰেডি শেষ হৈ গৈছে এনেকুৱা তো তেতিয়া আপুনি আইডিয়া কৰিব পাৰে যে চাগে আপোনাৰ মোবাইলটো কোনোবাই হেক কৰিছে আৰু আপোনাৰ মোবাইলটো এক্সেছ লৈ কিছুমান কাম কৰি আছে যদি আপুনি এইবিলাক ইনচিডেণ্ট অবজাৰ্ভ কৰে আপোনাৰ মোবাইলটো তেন আপুনি গম পাই যাব যে চাগে আপোনাৰ মোবাইলটো হেক হৈ গৈছে নেক্সট পইণ্টটো আছে আপোনাৰ হেকাৰবোৰে আপোনাৰ মোবাইলটো কেনেধৰণে হেক কৰে মানে কি প্ৰচেছত আপোনাৰ মোবাইলটো হেক কৰিব পাৰে এজন হেকাৰে এজন প্ৰফেশ্যনেল হেকাৰে প্ৰথমে আমাৰ হেক কৰিব পাৰে আমাৰ মোবাইলটো থ্ৰু এপছ আমি বহুত মোবাইলৰ এপছ ইনষ্টল কৰোঁ আৰু আমি এপছবোৰত আমি এক্সেছ পাৰমিশ্যন দিওঁ চাব আপুনি যেতিয়া মোবাইলত যেতিয়া আপুনি নতুন এটা এপছ ইনষ্টল কৰে তেতিয়া আপুনি এনেকুৱা বহুত এক্সেছ দি দিয়ে যে আপোনাৰ ফোনৰ এক্সেছ দিয়ে কণ্টেক্ট নম্বৰ এক্সেছ দিয়ে আপোনাৰ গেলেৰী এক্সেছ দিয়ে আপোনাৰ কেমেৰা এক্সেছ দিয়ে সেনেকুৱা এপছ আপুনি এপছবোৰত এক্সেছবোৰ দি দিয়ে তো সেই এক্সেছবোৰ দিয়াৰ পিছত আপোনাৰ হেকাৰে হেক কৰিব বিচাৰে সেইজনে এক্সেছবোৰ পাই যায় তেতিয়া তো আৰু তেতিয়া আপোনাৰ মোবাইলটো সকলোবোৰ এক্টিভিটি আপুনি কি কৰিছে কি কৰা নাই সকলোবোৰ চাই থাকিব পাৰে তো আপুনি এটা কথা মনত ৰাখিব যিকোনো এপছবোৰ ইনষ্টল কৰাতে আপুনি ভালদৰে এপছটো চাই ল'ব সেই বিষয়ে বা এপছটো যদি আপোনাৰ দৰকাৰ নাই একো সেনেকুৱা এপছ আপুনি ইনষ্টল নকৰিব আৰু যিকোনো এক্সেছবোৰ দিয়াৰ আগতে আপুনি ভাবিব যে এই এপছটোত এইটো এক্সেছৰ দৰকাৰ হয় নে নহয় আৰু তেতিয়াহে আপুনি সেই এক্সেছটো আপোনালোকে এপছটোত দিব দুই নম্বৰ প্ৰচেছটো হ'ল একদম ইজি প্ৰচেছ সেইটো হ'ল চেণ্ডিং লিংক আপোনাক এটা লিংক চেণ্ড কৰিব আৰু আপুনি যেতিয়া লিংকটোত ক্লিক কৰি আপুনি তাত গৈ গুচি যাব দেন আপোনাৰ কিছুমান মোবাইলৰ এক্সেছ পাই যাব তেতিয়া আৰু আপোনাৰ মোবাইলটো তেতিয়া হেক হৈ যায় আপোনালোকে নিশ্চয় দেখে কেতিয়াবা হোৱাটছএপত আপোনাক বহুত কিছুমান এনেকুৱা লিংক চেণ্ড কৰে বা কিছুমান আপুনি লটাৰী জিতিছে নাইবা আপোনাৰ যিকোনো এনেকুৱা কিছুমান লিংক পাই যায় আৰু আপুনি ক্লিক কৰি লিংকটোত গুচি যায় তো তেতিয়া আপোনাৰ মোবাইলটো হেক হৈ যায় আৰু সেনেকৈ আপোনাৰ মোবাইলবোৰ হেক কৰে তো আপুনি এইটো ক্ষেত্ৰতো সাৱধান থাকিব যে আপুনি এনেকুৱা যিকোনো আননন লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব যোনটো আপোনাৰ দৰকাৰেই নাই আৰু কোনোবাই এনেকুৱা লটাৰী স্পেচিয়েলি লটাৰী আপুনি টকাৰ আশা কৰি কেতিয়াও যিকোনো লিংকত কেতিয়াও ক্লিক নকৰিব এইটো সদায় সাৱধান থাকিব আৰু তেনেকৈয়ে আপোনাৰ মোবাইলটো হেক হৈ যায় যদি বাহিৰত ঘূৰে দেন আপুনি এই হেকিংটোৰ কথা একদম মনত ৰাখিব লাগিব কাৰণ ৱাইফাই হেকিং যোনটো ৱাইফাই হেকিং বুলি কিয় কৈছোঁ চাওক এতিয়া আপুনি কেতিয়াবা বাহিৰত ঘূৰিব গৈছে তেতিয়া আপুনি কেতিয়া আপোনাৰ মোবাইলত ডাটা হেক পাইছে তো তেতিয়া আপুনি ৱাইফাই বিচাৰি থাকে আৰু ৱাইফাই বিচাৰি আপুনি আপোনাৰ ৱাইফাইটো অন কৰে আপুনি বহুত চাৰ্জ লিষ্টত বহুত ৱাইফাই এনেকুৱা পায় তো কেতিয়াবা এনেকুৱা অ'পেন ৱাইফাই যোনটো আপোনাৰ চাৰ্জ লিষ্টত পাই আছে বা এনেকুৱা কানেক্টেড নহ'ব আপুনি যেতিয়াই ৱাইফাইটোৰ লগত কানেক্ট হৈ যাব তেতিয়া আপোনাৰ মোবাইলটোৰ সকলোবোৰ এক্সেছ সেই মানুহজনে লৈ ল'ব হেকাৰজনে তো আপুনি কেতিয়াও এতিয়া এনেকুৱা আননন ৱাইফাইত ইমান সোনকালে
কানেক্ট নকৰিব যদি এনেকুৱা মিষ্টেকত হেকাৰৰ সেইটো ৱাইফাই হৈ যায় দেন আপোনাৰ মোবাইলটো হেক কৰি দিব তো আপুনি এইবিলাক ক্ষেত্ৰত সদায় মনত ৰাখিব তো এনেকুৱা কিছুমান ধৰণে আপোনাৰ মোবাইলটো হেক কৰে আৰু কিছুমান হেকাৰ এনেকুৱা আছে যেনেকুৱা আপোনাৰ মোবাইলটো এক্সেছ পোৱাৰ পিছত আপোনাৰ মোবাইলত কিছুমান এটা ছফ্টৱেৰ দি দিব আৰু আপোনাৰ মোবাইলটো কমপ্লিটলি ক্ৰেছ হৈ যাব তো সেনেকুৱা হেকাৰো আছে আৰু কিন্তু স্পেচিয়েলি মোবাইলটো হেক কৰে আপোনাৰ স্পাই কৰিব বা আপোনাৰ চাব আপুনি কি কি এক্টিভিটি কৰিছে বা কিবা ইলিগেল কাম কৰিবৰ কাৰণে মোবাইলটো হেক কৰে তো কিছুমানে কিন্তু আপোনাৰ মোবাইলটো কমপ্লিটলি ডেমেজ কৰি দিয়ে তো বেছিভাগ কেছত আপুনি দেখিব আপোনাৰ মোবাইলটো ইউজ কৰাৰ কাৰণে হেক কৰে তো এইবিলাক কথা হেকিঙৰ প্ৰচেছ কিছুমান তো মনত ৰাখিব এনেকুৱা ধৰণৰ হেকিংবিলাকৰ পৰা বাচিবৰ কাৰণে আপুনি কি কৰিব আপোনাৰ ফোনটো তো আপুনি প্ৰথমতে মনত ৰাখিব আপোনাৰ যোনটো ক'লে থাৰ্ড পাৰ্টি এপছ কিছুমান ইনষ্টল কৰোঁতে আপুনি ভালদৰে এপছটোৰ বিষয়ে চাব আৰু প্লাছ আপুনি কিছুমান এনেকুৱা আননন এপছ কেতিয়াও ইনষ্টল নকৰিব যিবিলাক দৰকাৰ নাই এপছ আপুনি ইনষ্টল নকৰিব আৰু আপুনি সদায় এক্সেছবোৰ দিয়াতে আপুনি এবাৰ ভালদৰে ভাবি চাব যে এইটো এপছত আপোনাৰ এই কেমেৰাৰ এক্সেছটো দৰকাৰ হয় নে নহয় যদি নহয় আপুনি তেতিয়া এক্সেছ নিদিব আৰু স্পেচিয়েলি আপোনালোকে প্লে ষ্ট'ৰৰ পৰাই এপছবোৰ ইনষ্টল কৰিব যদি আপোনাৰ শেষ হ'ব লগা থাকে তেতিয়া হৈ যায় আৰু আৰু আপুনি গুগলত গৈ কিছুমান এনেকুৱা আপুনি লিংক পায় য'ত আপুনি এপছ ইনষ্টল কৰিব লাগে সেইবোৰ ইনষ্টল নকৰিব আৰু দুই নম্বৰ কথা হ'ল আপোনাৰ লিংকটো এতিয়া যিকোনো লিংকত আপুনি কেতিয়াও ক্লিক নকৰিব যেনেকুৱা লটাৰীৰ লিংক মই আগতে কৈ দিলোঁ আপোনাৰ হোৱাটছএপত এনেকুৱা লিংক বহুতে আহি থাকে আপুনি লিংকবোৰত ক্লিক নকৰিব প্লাছ আপুনি যেতিয়া আপুনি গুগলত কিবা কাম কৰি থাকে বা আপুনি গুগলত কিবা ছাৰ্চ কৰিছে তেতিয়া কিছুমান ন'টিফিকেশ্যন আহে আপোনাক এলাউ কৰিব আহে সেইবিলাক এলাউ নকৰিব যিকোনো আননন ৱেবছাইটত গৈ আপুনি ৰেজিষ্টাৰ নকৰিব আপোনাৰ ইমেইল আইডি ফোন নম্বৰ এইবোৰৰ একো টাইপ নকৰিব য'ত আপোনাৰ দৰকাৰ নাই তাত একো নকৰিব তো সেনেকুৱা ধৰণে আপোনাৰ যদি সেইবোৰ কথাত মন দি ৰাখে বা আপুনি এইবোৰ কথা যদি অবজাৰ্ভ কৰে ফোনটোত কিবা আননন যিবিলাক আপুনি ভবা নাছিল যে সেইটো হৈ আছে তো তেনেকুৱাবোৰ কথা মনত ৰাখিলে আপুনি হেকিঙৰ পৰা বাচি থাকিব পাৰিব ধৰি লওক এতিয়া আপোনাৰ মোবাইলটো হেক হৈ গ'ল এতিয়া আপুনি কি কৰিব তো আপুনি এটা উপায় আছে আপুনি মোবাইলৰ ফেক্টৰী ৰিছেট আছে আপুনি মোবাইলটো ফেক্টৰী ৰিছেট কৰি দিব তো তেতিয়া আপুনি কমপ্লিটলি মোবাইলটো নতুনো হৈ যাব প্লাছ আপোনাৰ হেকিং যদি কোনোবাই হেক কৰিছিলে আপোনাৰ কিবা কোনোবাই এক্সেছ লৈ আছিলে তেতিয়া আপোনাৰ সকলোবোৰ নোহোৱা হৈ যাব তো আপুনি মোবাইলটো স্পেচিয়েলি ফেক্টৰী ৰিছেট কৰিব লাগিব আৰু যিসকলৰ বা অলপ সন্দেহ হৈ আছে মোবাইলটোৰ ওপৰত যে আপোনাৰ মোৰ মোবাইলটো হেক হৈ গৈছে নেকি সিহঁতৰ ফেক্টৰী ৰিছেট কৰিব পাৰে আৰু ফেক্টৰী ৰিছেট কৰিলে আপোনাৰ যিবিলাক জাংক ফাইল থাকে সকলোবোৰ নোহোৱা হৈ যায় আৰু মোবাইলটো আপোনাৰ নতুন নিচিনা হৈ যায় তো আমি এটলিষ্ট মাহত এবাৰ আমাৰ মোবাইলটো ফেক্টৰী ৰিছেট মাৰিব লাগে তেতিয়া আপোনাৰ মোবাইলটো ছেভ হৈ থাকে প্লাছ আপোনাৰ মোবাইলটো ফ্ৰী হৈ থাকে তো আমাৰ এতিয়া জীৱনত মোবাইলটোৱে সকলো হৈ গৈছে তো মই ভাবিলোঁ এইখিনি কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ তো আপোনালোকে কিবা এটা জানিব পাৰিব আৰু আপুনি হেকিঙৰ পৰা স্পেচিয়েলি 90% হ'লেও আপোনালোকে বাচি থাকিব পাৰিব যদি এইখিনি সাৱধান হৈ থাকে ভিডিঅ'টো চাই ভাল লাগিলে দেন প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰিব লাইক কৰিব শ্বেয়াৰ কৰিব নাপাহৰিব আজিকালি ইমানেই বাই বাই জয় অসম জয় হিন্দ